বঞ্চ তামোলপুৰ ডিষ্ট্ৰিক্টে বড়ো নেশ্যনেলি ষ্টুডেণ্ট ইউনিয়নৰ পৰা ইয়াতে উদ্যোগ লৈ কিনে যি প্লেণ্টিঙৰ ব্যৱস্থা কৰিছে তাত সহযোগ কৰি নিজক ধন্য মানিছোঁ আৰু এই উদ্যোক্তাসকলৰ লগতে দৈবাৰী চাইপাত্ৰী ফাউণ্ডেশ্যন NGO আৰু আমলাইগুৰি গ্ৰাম সভা বগাজলি গ্ৰাম সভা আৰু নাগপুৰ গ্ৰাম সভাৰ সন্মানীয় প্ৰেচিডেণ্ট ছেক্ৰেটাৰীসকলক ইয়াতে লগ পালোঁ আৰু NGOৰ উদ্যোগত যি গছপুলি ৰোপণ কৰা আৰম্ভ কৰিছে তেওঁলোকে 9 লাখ পুলি ৰোৱাৰ বৃক্ষৰোপণ আঁচনি লৈছে তাত আহি সন্তোষ পালোঁ আৰু এই আঁচনিটো যাতে ফলপ্ৰসূ হয় তাৰ কাৰণে মই মোৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু অভিনন্দন জনাইছোঁ। প্ৰত্যেক বছৰে আমি দেখিবলৈ পাওঁ গাছ ৰোৱা আপোনাৰ ফৰেষ্ট হওক বা যিকোনো NGO বা দল সংগঠনে, কিন্তু গাছটো বাচাই ৰাখিবৰ কাৰণে একো প্ৰটেকশ্যন আমি দেখিবলৈ নাপাওঁ। এইটো হয়, কিছু মানে এই গৰু ছাগলী অলপ উৎপাত কৰে তাৰ হেৰি হয়, এইটো NGOৰ তৰফৰ পৰা যিখিনি উদ্যোগ লৈছে তেওঁলোকে সহযোগ কৰিম বুলি কৈছে আৰু ৰাইজৰ সহযোগত মানে প্লেণ্টিংটো ছাকচেছ হ'লে ভাল হ'ব বুলি আশা কৰোঁ। স্যাৰ ইয়াতে যেহেতু গাছ ৰুইছে এইটো কেনেকুৱা মানে মানুহ বা হাতী সংঘাত কেনেকুৱা মানে মেইনলি এই অঞ্চলটো হাতীৰ সংঘাত মানে মানুহ আৰু হাতীৰ সংঘাতক লৈয়ে বেছি উপদ্ৰৱ হৈছে, ডেইলি গমেই পাই আছে। এই প্লেণ্টিঙৰ জৰিয়তে মানে পৰ্যায়ক্ৰমে মানে হাতীখিনি সংৰক্ষণ হ'ব বুলি মানে হেৰি কৰোঁ।